যোৰহাট থিয়েটাৰত সফল মঞ্চস্থ পায়েঙৰ পাঞ্চৈ। ঐতিহাসিক যোৰহাট থিয়েটাৰ হলত শাৰদীয় দুৰ্গা পূজাৰ বিশেষ নিবেদন পায়েঙৰ পাঞ্চৈ যোৱা 6 আৰু 7 অক্টোবৰত মঞ্চস্থ কৰে। প্ৰশান্ত কটকীৰ ৰচনাৰে পবিত্ৰ বৰুৱাৰ পৰিচালনাত পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱনৰ আধাৰত নিৰ্মিত পায়েঙৰ পাঞ্চৈত মূল 6টা গুৰুত্বপূৰ্ণ চৰিত্ৰই দৰ্শকৰ মন মুগ্ধ কৰিলে। 2014 চনত সাংবাদিক জিতু কলিতাৰ প্ৰকাশিত গ্ৰন্থ অৰণ্য মানৱ পদ্মশ্ৰী ডক্টৰ যাদৱ পায়েং শীৰ্ষক গ্ৰন্থখনৰ মূল কাহিনীৰ আধাৰত পায়েঙৰ পাঞ্চৈ নাটকখন মঞ্চস্থ কৰা হৈছিল। শব্দ আৰু পোহৰেৰে সুন্দৰকৈ সজাই তোলা পায়েঙৰ অৰণ্যত জিলিকি পৰিছিল বৃহৎ আকাৰৰ গছ-গছনি আৰু ব্ৰহ্মপুত্ৰ পানীজুৱলিসহ চৰাই চিৰিকটিৰ চিঞৰ বাখৰসমূহ। দিগন্ত হাজৰিকা আৰু বিচিত্ৰ বৰাই ষ্টেজৰ ৰূপ সৌন্দৰ্যৰ প্ৰতিটো মুহূৰ্ততেই দৰ্শকে অৰণ্যৰ মাজত থাকি উপভোগ কৰা যেন অনুভৱ কৰাবলৈ সক্ষম হৈছিল। পায়েঙৰ পত্নী বিনীতাৰ চৰিত্ৰত অমৃতা শৰ্মা, ভিনিহী ৰূপকুমাৰ বৰা, যাদৱ পায়েঙৰ চৰিত্ৰত অভিজিৎ দাস, মণ্টু নৰহ চৰিত্ৰত ঈশানজ্যোতি শৰ্মা, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ নৱ হাজৰিকাৰ চৰিত্ৰত দিগন্ত হাজৰিকা আৰু সাংবাদিক জিতু কলিতাৰ চৰিত্ৰত তৰুণ পৰীক্ষিত বৰুৱাই অভিনয় কৰিছিল। পায়েঙৰ পাঞ্চৈ নাটকখনত সংগীতত জয়ন্ত নাথ, শীৰ্ষ গীতত পিনাকী বল্লভ কটকী, সুৰ সংগীত সংলাপত দুদুল শইকীয়া আৰু পোহৰত ৰাতুল বৰা আছিল। উল্লেখ্য যে যোৰহাট থিয়েটাৰত এইবাৰ পৰাগ ঠাকুৰৰ ৱৰণত এই নাটকখন দৈনিক 2টাকৈ দৰ্শনী দুদিনীয়াকৈ দেখুৱাইছিল। প্ৰতিকূল বতৰক আওকাণ কৰি দুয়োদিনে দৰ্শকৰ যথেষ্ট ভিৰ আছিল। নাটকখনত মূল বিষয়বস্তু হিচাপে সাংবাদিক জিতু কলিতাই কেনেকৈ সত্যনিষ্ঠাৰে 30 বছৰ জনশূন্য স্থানত ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চাপৰিত অকলে বসবাস কৰা যাদৱ পায়েঙক আৱিষ্কাৰ কৰি জনসাধাৰণক পৰিচয় কৰাই দিছিল আৰু যাদৱ পায়েঙক কেনেকৈ ফৰেষ্ট মেন অৱ ইণ্ডিয়া পদ্মশ্ৰী সন্মানৰ বাবে ব্যৱস্থা কৰি দেশ বিদেশলৈ লৈ গৈছিল, এই সকলো কথা সুন্দৰকৈ নাটকখনৰ যোগেদি দৰ্শকে উপভোগ কৰি বিমল আনন্দ লাভ কৰিছিল। পায়েঙৰ পাঞ্চৈ নাটকখনত নাৱৰীয়া মণ্টু নৰহ কেনেকৈ সাংবাদিকজনক হাবিখনলৈ সোমাবলৈ ব্যৱস্থা কৰিছিল আৰু যাদৱ পায়েঙৰ সৈতে কেনেকৈ সংযোগ ঘটাইছিল আদি বহু সুবহু বিষয় উপস্থাপন কৰি দৰ্শকক মন জয় কৰিবলৈ সক্ষম হৈছিল। 6 অক্টোবৰৰ সন্ধিয়া নাটক উপভোগ কৰি অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে কয় যে জীয়াই থাকোঁতে এনে সন্মান হৈছে বিৰল সন্মান। যাদৱ পায়েঙে লগতে 2007 চনৰ পৰা বৰ্তমানলৈকে বহু দুখ কষ্টৰে সহায় কৰা সাংবাদিক জিতু কলিতাৰ কৰ্মকো প্ৰশংসা কৰে। যোৰহাটৰ পৰা পংকজ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন নিউজ ইণ্ডিয়া 12। কাৰ খাম মাটিত পেলাই এই জনশূন্য চাকৰিত যুৱকো ৰক্ষাৰ বাবে হাবিখন বনায়। তেতিয়া সিহঁতে হেনো হাবি জ্বলাই হাবি জ্বলোৱাৰ আগতে মোক জ্বলাব লাগিব, মোক তাৰ পিছতহে হাবি জ্বলাব পাৰিবি। মোৰ চকুৰ আগতে বানপানীয়ে ধুনীয়া এই চাকৰিত শ হাত মৰি পৰি থকা ছবিখন আজি চকুৰ আগত ভাগি আছে। পানীত থাকোঁতে যদু পকাই লৈ কৈছিল সাপ ভেকুৰী এইবোৰ ৰক্ষা কৰিবলৈ হলে বাঁহ ৰুব লাগিব। বাঁহ ৰুই মই সিহঁতক ৰক্ষা কৰিম আৰু 10 পন কাটি পহিলাম পৰা সিহঁত পকাই মোক মাৰিবলৈ আহে। ঐ কুকুৰ আহিবি। অকমান বেছি বুলি মই জানো, কিন্তু এনেকুৱা কৰিলে মোক কম ভয় লাগে। অকমান মানে এতিয়া মই একো কৰিব নোৱাৰো। তই চাবি এদিন তোৰ কামে তোৰ পৃথিৱীক পৰিচয় কৰি দিব। মই পৃথিৱীক ডাঙৰ মানুহ, মোৰ কামে মোক ডাঙৰ মানুহ কৰিম, মই গাড়ী ঘূৰা কৰিম, এইবোৰ সহজীয়া চিন্তা মই কৰা নাই। কিন্তু মোৰ খং হৈছে এইটো কাৰণে হাবিখনে সিহঁতক কিয় নিশ্চিত কৰিলে। মানুহ থাকিবলৈ যিদৰে ঘৰ লাগে জীৱ জন্তুটো লাগে, মই তাৰ ব্যৱস্থা কৰিম। মই কি বেয়া কাম কৰিলো যাৰ বাবে সিহঁতে মোক মাৰিবলৈ আহে। চিন্তা কৰি কি লাভ? তই কাম কৰি যা।